Hello everyone, namaskar, welcome back to my channel. আৰু আজি আপোনালোকৰ মাজলৈ মই এটা সৰু vlog লৈ আহিলো আৰু vlogটো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি মই আশা ৰাখিলো। মই গৈ আছো শিৱসাগৰৰ পৰা গুৱাহাটীলৈ, বিশেষ কাম আছে মোৰ গুৱাহাটীত আৰু আপোনালোকে জানেই যে ট্ৰেইন জাৰ্নিটো কিমান বেছি দীঘলীয়া হয়। প্ৰায় 7-8 ঘণ্টা মান লাগি যাব গুৱাহাটী পাওঁতে আৰু মই গৈ আছো অকলে আৰু আপোনালোকে জানেই যে solo traveling in train কিমান বেছি বোৰ। ট্ৰেইন জাৰ্নিত লগৰ চগৰ থাকিলেতো ভালেই, ফুটি ফাৰ্টা কৰি যাব পাৰে, কিন্তু অকলে গৈ সিমানো বেছি ভাল নালাগে। বাৰু যি কি নহওক মই ভাবিলোঁ যে সৰুকৈ ভ্লগ এটাকে বনাওঁ আৰু আপোনালোকক দেখুৱাই যাম ট্ৰেইন জাৰ্নিটোত বিভিন্ন জেগাত পাই যোৱা ধুনীয়া ধুনীয়া চিনেৰীবোৰ। তেন্তে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো মই গাড়ীৰ পৰাই আৰম্ভ কৰিলোঁ আৰু এতিয়া মই শিৱসাগৰৰ পৰা শিমলুগুৰি জাংচনলৈ গৈ আছোঁ। এতিয়া বাজিছে 7:05 আৰু মোৰ ট্ৰেইন আছে 8:30 বজাত। অলপ সোনকালে ঘৰৰ পৰা ওলালোঁ কাৰণ গৈ পাই জাংচনত তাতে টিকেটটো কাটিব লাগিব আৰু যিহেতু এইখন ট্ৰেইনৰ টিকেট মানে অনলাইন বুকিং নাই, তো অন স্পট টিকেট কাটিবগৈ লাগিব। পাই গ'লোহি মই ষ্টেচন আৰু টিকেট কাউণ্টাৰত গৈ টিকেটটো কাটি ল'লোঁ। এতিয়া বাজিছে 8:40 আৰু মোৰ যাত্ৰা আৰম্ভ হ'ল শিমলুগুৰিৰ পৰা। এইফালে ভণ্টি এগৰাকীয়ে আমাৰ আগত তাইৰ ট্ৰিক্সবোৰ দেখাইছে আৰু একচুৱেলি এইবোৰ বেয়া লাগে মানে, কাৰণ ইমান কষ্ট কৰি তাহাঁতি খাবলগীয়া হৈছে। এইফালে আশীৰ্বাদ দিয়া বাইদেউগৰাকী আহিছে। এতিয়া আপোনালোকক দেখুৱাম হালুঙাপাৰ গিবন অভয়াৰণ্য, which is formerly known as the Gibbon Wildlife Sanctuary and it's located in মৰিয়নি, যোৰহাট। এইখন protected evergreen forest হয় আৰু ইয়াত হাতীৰ লগতে গিবনৰ বসতি স্থল বুলিও কোৱা হয়। পাই গ'লোহি মৰিয়নি জাংচন আৰু ইয়াতে গাখীৰ চাহ একাপ খাই লওঁ, কাৰণ গাখীৰ চাহটো মোৰ লাহে লাহে ফেভৰেট হ'বলৈ ধৰিছে। অথনিৰ পৰা অকলে আহি আছোঁ, তথাপিও খুৰী এগৰাকীৰ লগত চিনাকি হ'লোঁ। তুমি হাই কৰি দিয়ক। যদি আৰু খুৰী এটা ফৰকা ডিঙত নামিবগৈ। যাবনে খুৰী? বাই বাই। লগ পাম। প্ৰায় 12টা বাজি গ'ল আৰু মই পালোহি বোকাজান ষ্টেচন। এতিয়া হৈ গ'ল 12:30 আৰু মই পালোহি ডিমাপুৰ ৰেলৱে ষ্টেচন। জানিব পৰা মতে ডিমাপুৰত কাপোৰৰ দাম বহুত সস্তা। বাপৰে, তামাম মানুহ দেখোন ষ্টেচনত। It's almost 1:30 right now. And the train is arriving to Diffu railway station.
এনেই টোপনি ধৰিছে আৰু কেতিয়া পাওঁ লাগিছে গুৱাহাটী। তাৰ উপৰি আধা ঘণ্টামান অথনিৰ পৰা ৰখাই থৈ দিছে, ক্ৰচিং আছে বোলে, ৰখি থাক আৰু। পাই গ'লোহি লামডিং জাংচন আৰু ইয়াতে পেট পূজাটো কৰি লওঁ, কাৰণ পেট পূজাটোতো মেইন। আৰু মই খাম আণ্ডা বিৰিয়ানী। একদমেই ফকতীয়া আছিলে বিৰিয়ানীটো, একদম মানে টেষ্ট একো নাই, আৰু ভাত এগাল লগত কণী এটা পেলাই দিয়া নিচিনা লাগিছে। এতিয়া পূৰাপূৰি 5:15 হৈছে আৰু গুৱাহাটী পাবলৈ এতিয়াও বহুত দেৰি বাকী আছে। ট্ৰেইনখন যিহেতু লেট হৈ আছে, আমনি লাগি গ'ল অকলে। এতিয়া পাই গ'লোহি জাগিৰোড। এইখন জাগিৰোড, আৰু সেই পাহাৰখনৰ কাষতে আছে হিন্দুস্তান পেপাৰ মিল, অৰ্থাৎ নগাঁও কাগজ কল বা জাগিৰোড কাগজ কল। ট্ৰেইনখন যিহেতু মাজতে অলপ লেট হৈ গৈছিল, চ' গুৱাহাটী পাওঁতে বহুত দেৰি হৈ গৈছে আৰু লাহে লাহে আন্ধাৰো হৈ আহিছে। ৰ'ব, আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ। সেই যে লাইট জ্বলি আছে, সেইখিনি দেখিছেনে আপোনালোকে? সেইটো হৈছে নুনমাটি ৰিফাইনেৰী। কি ধুনীয়া লাগিছে চাওকচোন ৰাতি। এতিয়া বাজিছে 7:30 আৰু ফাইনেলি মই পাই গ'লোহি গুৱাহাটী। বাপৰে, মই ভাবিছিলোঁ 7-8 ঘণ্টামান লাগিব, 11 ঘণ্টা লাগি গৈছে। বাৰু যি কি নহওক, আপোনালোকক যিমান পাৰোঁ সিমান নেচাৰেল ভিউজবোৰ মই দেখাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে অলপ হ'লেও ভিডিঅ'টো চাই ভাল পালে, প্লিজ শ্বেয়াৰ কৰিব ভিডিঅ'টো। আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ, আৰু নতুন ভিডিঅ'জ আহি আছে। টিল দেন, ষ্টে টিউন। ধন্যবাদ।